Dear students, তোমালোকৰ নৱম শ্ৰেণীৰ অৰ্থনীতিৰ মৌলিক বিষয়সমূহৰ পৰা এটি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ মই দিবলৈ চেষ্টা কৰি আছোঁ। প্ৰশ্নটো হৈছে অৰ্থনীতিৰ মৌলিক ধাৰণাৰ বিষয়ে লিখা। অৰ্থনীতিৰ মৌলিক ধাৰণাৰ বিষয়ে লিখা। ইয়াত মই অকল উত্তৰবিলাকে দিম, ইমান বিতংভাৱে আলোচনা নকৰিম। তাত যে ৰঙা চিয়াহীৰে দাগ দিয়া আছে, সেই দাগ দিয়াখিনি লিখিলেহে হ'ব, আস্তীয়াকৈ লিখিব। অৰ্থনীতিৰ মৌলিক ধাৰণাবোৰৰ ভিতৰত প্ৰথম ধাৰণাটা হৈছে বস্তু বা সামগ্ৰী। এটাকে প্ৰশ্ন কৰিব পাৰ, বস্তু বা সামগ্ৰী কি? কিতাপত ধুনীয়াকৈ দিয়া আছে। মানুহৰ অভাৱ পূৰণ কৰি সন্তুষ্টি প্ৰদান কৰিব পৰা সকলো সামগ্ৰী আৰু সেৱা কাৰ্যকে অৰ্থবিজ্ঞানত বস্তু বা গুডছ বুলি কোৱা হয়। তাৰপিছত আছে উপযোগিতা। আন এটি গুৰুত্বপূৰ্ণ ধাৰণা হৈছে উপযোগিতা, ইউটিলিটি। উপযোগিতা হৈছে, প্ৰশ্ন কৰিব পাৰে উপযোগিতা কি? উপযোগিতা হৈছে কোনো বস্তু বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। উপযোগিতা হৈছে কোনো বস্তুৰ বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। সম্পদ বা ৱেলথ। সকলো বস্তু সম্পদ নহয়, মনত ৰাখিব। সম্পদ হ'বৰ বাবে বা সম্পদ হ'বলৈ, সম্পদ হ'বৰ কাৰণে বস্তুৰ উপযোগিতা, অপ্ৰচুৰতা বা দুৰ্লভতা, স্কাৰচিটি, হস্তান্তৰ যোগ্যতা, বাহ্যিকতা, এই চাৰিটা বৈশিষ্ট্য বা গুণ থাকিব লাগিব। অন্যথায় এই চাৰিটা গুণৰ পৰা বা বৈশিষ্ট্যৰ পৰা যদি কোনো এটা গুণ নাথাকে, তেনেহ'লে সেইটোক আমি সম্পদ বুলি ক'ব নোৱাৰিম। এই বস্তুটোক আমি সম্পদ বুলি ক'ব নোৱাৰিম। অৰ্থাৎ এনেদৰে লিখিলেও হ'ব। অৰ্থাৎ অৰ্থবিজ্ঞানৰ মতে বস্তু এটা সম্পদ হ'বলৈ সি ব্যৱহাৰযোগ্য হ'ব লাগিব, মানুহৰ ব্যৱহাৰত উপকাৰ কৰিব লাগিব, ব্যৱহাৰযোগ্য হ'ব লাগিব, মূল্যৱান হ'ব লাগিব, ইয়াৰ মূল্য থাকিব লাগিব, দুৰ্লভ হ'ব লাগিব। দুৰ্লভ নহ'লে, স্কাৰচিটি নহ'লে মূল্য নাথাকে। এজন আনজনক দিব পৰা হ'ব লাগিব, অৰ্থাৎ হস্তান্তৰযোগ্য হ'ব লাগিব। ভৌতিক অস্তিত্ব থাকিব লাগিব, যাক আমি বাহ্যিকতা বুলি কওঁ, থকা হ'ব লাগিব। আন এটি ধাৰণা হৈছে অভাৱ। অভাৱ কি? অৰ্থবিজ্ঞানৰ মতে কোনো বস্তুৰ পৰা উপযোগিতা লাভৰ আকাংক্ষা সৃষ্টি হোৱাকে অভাৱ বোলে। আন কথাত কোনো এটা বস্তুৰ ব্যৱহাৰ অত্যাৱশ্যকীয় হৈ পৰা অৱস্থাই হ'ল অভাৱ। তাৰপিছত আন এটি গুৰুত্বপূৰ্ণ ধাৰণা আছে কল্যাণ। কল্যাণ দুই প্ৰকাৰৰ হয়। এটি হৈছে অৰ্থনৈতিক কল্যাণ, আনটো হৈছে অনাৰ্থনৈতিক কল্যাণ। অৰ্থনৈতিক কল্যাণবোৰক আমি মুদ্ৰাৰ মাধ্যমত জুখিব পাৰি, মুদ্ৰাৰ মাধ্যমত সাধন কৰিব পাৰি। যিবিলাক অৰ্থনৈতিক কল্যাণ আছে, সেইবোৰ কি নৈতিক আৰু সামাজিক কল্যাণ, যিবোৰক আমি মুদ্ৰাৰ মাধ্যমে বা মুদ্ৰাৰে জুখিব নোৱাৰি। এইখিনিতে এটা কথা মনত ৰাখিব, অৰ্থনীতিত কেৱল কিন্তু অৰ্থনৈতিক কল্যাণৰ বিষয় লৈহে আলোচনা কৰা হয়। তাৰপিছত দৰ বা প্ৰাইচ। দৰ কি? কোনো বস্তুৰ মুদ্ৰা মূল্যই হৈছে বস্তুটোৰ দৰ বা দাম। মনত ৰাখিব, কোনো বস্তুৰ মুদ্ৰা মূল্যই হৈছে
বস্তুটোৰ দৰ বা দাম, অৰ্থাৎ বস্তুৰ বিনিময় মূল্যই হৈছে দাম। চাহিদা, ডিমান্ড। চাহিদা কি? এজন ভোক্তাৰ কোনো বস্তু এটা পাবলৈ থকা হাবিয়াস বা আকাংক্ষাক চাহিদা বুলি কোৱা হয়, যদিহে উক্ত বস্তুটো ক্ৰয় কৰাৰ আৰ্থিক ক্ষমতা সেই ভোক্তাজনৰ থাকে। যোগান, সাপ্লাই, উৎপাদনৰ যিটো অংশ বজাৰলৈ বিক্ৰীৰ বাবে অনা হয়, সেই অংশটোক যোগান বুলি কোৱা হয়। বজাৰ কি? অৰ্থনীতিৰ মতে অৰ্থবিজ্ঞানত বজাৰ বুলি ক'লে এনে এটা ব্যৱস্থাক বুজায় য'ত এক নিৰ্দিষ্ট সময়ত এক নিৰ্দিষ্ট দৰত কোনো এটা বস্তুৰ গ্ৰাহক বা ক্ৰেতা বা কিনতা আৰু বিক্ৰেতা বা বেচতাৰ মাজত প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে কিনা বেচা হয়, তাকে আমি অৰ্থনীতিৰ মতে বজাৰ বুলি কওঁ। তাৰপিছত আছে মূলধন। মূলধন কি প্ৰশ্ন কৰিব পাৰে, তেতিয়া এইখিনি লিখি দিব। উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন। উৎপাদনৰ উপায় বা আহিলাই হৈছে মূলধন, অৰ্থাৎ উৎপাদনৰ সেই অংশটোক আমি মূলধন বুলি ক'ব পাৰিম, যি অংশটো পুনৰ উৎপাদনৰ কামত আমি ব্যৱহাৰ কৰিম। উৎপাদনৰ সেই অংশটোক মূলধন বুলি কোৱা হয়, যিবোৰ পুনৰ উৎপাদন কামত ব্যৱহাৰ কৰা হয়। সঞ্চয়, ছেভিংছ, আয়ৰ যিটো অংশ ভোগ কাৰ্যত ব্যৱহাৰ কৰা নহয়। মনত ৰাখিবা, আয়ৰ যিটো অংশ তুমি আয় কৰিলা আৰু যিটো অংশ তুমি ভোগ কাৰ্যত ব্যৱহাৰ নকৰিলে, তাকে সঞ্চয় বুলি কোৱা হয়, অৰ্থাৎ জমা। বিনিয়োগ, ইনভেষ্টমেণ্ট। মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাকে বিনিয়োগ বোলা হয় বা বিনিয়োগ বোলে। মূলধন যেতিয়া উৎপাদন কাৰ্যত ব্যৱহাৰ কৰা হয় তাক বিনিয়োগ বলে। ৰাষ্ট্ৰীয় আয়। প্ৰশ্ন দিব পাৰে ৰাষ্ট্ৰীয় আয় কি? গোটেইখিনি লিখি দিব। এখন দেশৰ এটা নিৰ্দিষ্ট বিত্তীয় বৰ্ষ বৰ্ষত যি প্ৰস্তুত দ্ৰব্য বা সেৱা সামগ্ৰী উৎপাদন কৰা হয় তাৰ মুদ্ৰাৰ মূল্য হৈছে ৰাষ্ট্ৰীয় আয়। ইয়াৰ পিছত জনমূৰি আয়। জনমূৰি আয় কাক কয় বা কাক বোলে? জনমূৰি আয় বুলিলে কি বুজা? জনমূৰি আয় উলিওৱা পদ্ধতিটো লিখা দিব পৰা প্ৰশ্নত, তেতিয়া এনেকৈ লিখিবা। এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক, কোনো এখন দেশৰ মুঠ ৰাষ্ট্ৰীয় আয়ক সেইখন দেশৰ জনসংখ্যাৰে ভাগ কৰিলে যি মান পোৱা যায় তাকে দেশখনৰ জনমূৰি আয় বুলি কোৱা হয়। অৰ্থাৎ আমি জনমূৰি আয় এইদৰে উলিয়াব পাৰিম, জনমূৰি আয় সমান সমান ৰাষ্ট্ৰীয় আয় বাই দেশৰ মুঠ জনসংখ্যা। বাছ, ইয়াৰ পিছত ক্লাছত মই তোমালোকক উচিত ধাৰণাৰ বিষয়ে খুব ধুনীয়াকৈ বুজাই দিম। এতেকে তোমালোকক যিখিনি আঁচ টানি দিয়া হৈছে সেইখিনি হুবহু মুখস্থ কৰিবা, নিশ্চয় এটা ভাল মাৰ্ক পাবা। থেংক ইউ ভিডিঅ'খন চোৱাৰ বাবে, ধন্যবাদ।